নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি। এই ৰেচিপিটোত আপোনালোকে দেখিব যে পনীৰ আমি কেনেদৰে বাটাৰ অৰ্থাৎ মাখনৰ দ্বাৰা ৰান্ধি খাব পাৰোঁ। এই ৰেচিপিটোৰ বাবে মই লৈছোঁ 4টামান বিলাহী আৰু 3টামান পিঁয়াজ। প্ৰথমতে পিঁয়াজকেইটা সৰু সৰু কৰি কাটি লৈছোঁ। আৰু বিলাহীকেইটাও সৰু সৰু কৰি কাটি লৈছোঁ। গুটিখিনি নিদিলে বেছি ভাল হয়। কিছু পৰিমাণৰ কাজু দি দিব। এতিয়া এটা কেৰাহী ল'ব আৰু কেৰাহীটোত কিছু পৰিমাণৰ সৰিয়হৰ তেল দি দিব আৰু তেলখিনি কিছু গৰম হোৱাৰ পিছতে তাত আপুনি গোটেইখিনি দি দিব। মিডিয়াম ফ্লেমত কিছু সময় গৰম কৰিব, ভাজিব। তাৰপিছত এইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰ এটাত ভালধৰণে পিচি ল'ব। এটা পেষ্ট বনাই ল'ব আৰু ইয়াত দেখিছে বঢ়িয়াকৈ এটা পেষ্ট ৰেডি হৈ গৈছে। এতিয়া পুনৰ এটা কেৰাহী ল'ব আৰু কেৰাহীটোত 3 চামুচমান বাটাৰ দি দিব। বাটাৰখিনি গেলি যোৱাৰ পিছত তাত আপুনি তৈয়াৰ কৰি লোৱা পেষ্টটো দি দিব। কিছু পৰিমাণৰ পানী দি দিব। কিছু পৰিমাণৰ পনীৰ লৈ ল'ব আৰু পনীৰখিনিত নিমখ অলপ সানি ল'ব। যিহেতু মই পনীৰখিনিত প্ৰয়োজন মতে নিমখ দি দিছোঁ, গতিকে আঞ্জাত মই দিব লগা নহয়। যদি আপোনালোকে বিচাৰে সোৱাদৰ ওপৰত নিৰ্ভৰ কৰি নিমখটো দি দিব। তাৰ পাছত 1 চামুচমান হালধিৰ গুড়ি দি দিব আৰু 1
1 চামুচমান জলকীয়াৰ গুড়ি দি দিব আৰু 1 চামুচমান জিৰাৰ গুড়ি দি দিব আৰু 5 মিনিটমান ঢাকনি দি থৈ দিব আৰু তাৰপিছত 5 মিনিটমান পিছত ঢাকনিখন গুচাই আপোনালোকে দেখিব যে বাটাৰ পনীৰ মছলা আপোনালোকৰ খাবৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ হৈ গৈছে। ইয়াত মই পাত ধনিয়া আৰু নৰসিংহৰ পাত দিছোঁ। আপোনালোকে ধনিয়া বা নৰসিংহৰ পাত যিকোনো দিব পাৰে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।